Hello everyone, welcome back to my channel. পুনৰ এটা নতুন ৰেচিপি লৈ আপোনালোকৰ মাজলৈ আহিলো। আজি মই লৈ আহিছো মটৰৰ ঘুগুনিৰ এখন ৰেচিপি। যিহেতু বতৰ ঠাণ্ডা, এনেদৰে ঠাণ্ডা বতৰত গৰম গৰম মটৰৰ ঘুগুনি খাই সকলোৱে ভাল পায়। গতিকে বলক এই মটৰৰ সবজিখনৰ ৰেচিপিটো আৰম্ভ কৰো। ইয়াতে মই প্ৰায় এপোৱামান মটৰ তিয়াই ৰাখিছিলোঁ 4-5 ঘণ্টা। লগতে মই দিবৰ বাবে জিকা কাটি লৈছোঁ আৰু জিকাৰ লগতে মই লৈছোঁ 2টা আলু আৰু এতিয়া মই গোটেইখিনি কুকাৰত ভৰাই ললোঁ। ইয়াতে মই এতিয়া অকমান নিমখ দি দিম। নিমখ আপোনালোকে সোৱাদ অনুসৰি দিব যাতে বইল হৈ যায় আৰু লগতে মই পানী দি এইখিনি বইল কৰি ল'ম। বইল হ'বৰ বাবে প্ৰায় 4টামান চিটি দিলেই হ'ল। 4টামান চিটি দিয়াৰ পিছত এইখিনি ভালদৰে সিজি যাব আৰু এয়া সিজাই লোৱাৰ পিছত মটৰখিনি বইল হোৱাৰ পিছত মটৰখিনি তেল মাৰিবলৈ 2টা ডাঙৰ পিয়াজ, জলকীয়া, এটা বিলাহী আৰু অলপ আদা নহৰু পেষ্ট লৈছোঁ। প্ৰথমতে কেৰাহীখনত মই মিঠাতেল দিছোঁ। দি গৰম হোৱাৰ পিছতে মই পিয়াজখিনি দি দিছোঁ। তেজপাত থাকিলে আপোনালোকে তেজপাতো দিব পাৰে। পিয়াজখিনি এতিয়া অকমান লৰাই দিম। পিয়াজখিনি লৰোৱাৰ পিছত অকমান ৰঙচুৱা হৈ যাব আৰু ৰঙচুৱা হোৱাৰ পিছতে ইয়াতে বাকি থকা বিলাহী আৰু কেঁচা জলকীয়া আৰু আদা নহৰুখিনিও দি দিম লাহেকৈ আৰু দি ভালদৰে এইখিনি ভাজি ল'ম। এতিয়া আমি ইয়াতে অকমান হালধি আৰু অকমান জিৰা গুৰি দি দিম। অন্য মছলা ব্যৱহাৰ নকৰো। দি পেলাই ভালদৰে লৰাই দিছোঁ আৰু এইখিনি অকমান 2 মিনিটমান ভালদৰে ৰঙচুৱা ৰং এটা হ'লে মছলাখিনি ভাজি ল'ম। এয়া আমাৰ মছলাখিনিও ৰেডি হৈ গ'ল। আৰু এতিয়া আমি যিখিনি বইল মটৰ আছিল লাহেকৈ ইয়াতে ঢালি দিম। ঢালি মই ভালদৰে লৰাই দিম আৰু এতিয়া আপোনালোকে নিমখ যদি লাগে অকমান দি দিব পাৰে। মই বইল কৰোঁতে হিচাপতে দিছিলোঁ। অকমান মই পানীও দি দিছোঁ যিহেতু মই অকমান জোল বিচাৰোঁ। আৰু এনেদৰে লৰাই হোৱাৰ পিছতে 2-3 মিনিটমান থকাৰ পিছতে মটৰখিনি উতলিব আৰু মটৰৰ এই সোৱাদ লগা ৰেচিপিটো ৰেডি হৈ গ'ল। গতিকে আপোনালোকেও জনাবচোন ৰেচিপিটো চাই কেনেকুৱা পালে। ভাল পালে ভিডিঅ'বোৰ লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।